আজি ৰাতিপুৱাই জল্দি একদম অকণমান খিচিৰি বনাই ল'লোঁ আৰু মই অ'টছৰ খিচিৰিয়ে খাই ভাল পাওঁ। তো সেইকাৰণে আজি পাচলিও বেছি নাছিল, সেইকাৰণে যিখিনি আছিল তাকে মিক্স কৰি কিনি বনাই ল'লোঁ আৰু অকণমান। আৰু এতিয়া পটাপট খাই আছোঁ, মানে কাম এটা আছে, তো সেই কামটো কৰিবৰ কাৰণে যাওঁ, সেইকাৰণে পটাপট খাইছোঁ। আৰু বহুত বেছি ডাঙৰ কাম নহয়, মোৰ ভাল লগা এটা কাম। আপোনালোকক বাৰু দেখাই আছোঁ ৰ'ব। ফাৰ্ষ্টতে মই পটাপট খিচিৰিকণ খাই লওঁ। আৰু এইফালে আহি পাই গ'লোহি। দেখি পিনি আপোনালোকেতো অকণমান গম পাইছেই ন, আচলতে ককাইহঁতৰ পথাৰত ট্ৰেক্টৰে হাল বাই আছিল। তো তাকে সকলোৱে মাছ ধৰিব আহিছে। মোৰ আহিব মন নাছিল, ওচৰৰ চবেই চিঞৰিছে যাওঁ মাছ ধেৰ ওলাইছে বোলে। তো তাকে মই খিচিৰি অকণমান পটাপট খাই মুখত এগালমান চখ ভৰাই আহিছোঁ পথাৰলৈ মাছ চাবৰ কাৰণে। মাছ ধৰিবলৈও আহিছিলোঁ দেই, আৰু কোলোটোত ক'লা হওঁ বুলি একদম লেতেৰা চাৰ্ট এটা পিন্ধি আহিছোঁ, কিজানি বোকা লাগে। কিন্তু মানুহ দেখিছে নাই কিমান আছে, কিন্তু মাছ নাই সিমান। মানে কথাটো হ'ল পানী এআঁঠু মানে বহুত বেছি পানী, আৰু এনেকুৱা পানীততো মাছ ধৰিব নোৱাৰেই ন, মাছবিলাক নোলায়েই। তো সেইকাৰণে ইহঁতি ধৰি আছে। ভাবিলোঁ যে মই এনেই নামি কিনি ভৰিকেইটা লেতেৰা নকৰোঁ আৰু, সেইকাৰণে নানামিলোঁ। ঘৰলৈ আহি গা পা ধুই আহিলোঁ এয়া সিহঁতৰ ঘৰলৈ, মানে খুৰীহঁতৰ ঘৰলৈ। আৰু ইয়াতে আহি কিনি আমি খাইছোঁহি এতিয়া ৰুটি আৰু ঘুগুনি। ৰাতিপুৱা দেখিলেই খিচিৰি খালোঁ অ'টছৰ, এতিয়া ইহঁতৰ ঘৰত আহি ৰুটি ঘুগুনি খাইছোঁ। গতিকে আপোনালোকে কওকচোন, মই যিমানেই খোজ নাকাঢ়োঁ কিয়, যিমানে ডায়েট নকৰোঁ কিয়, কেনেকৈ ক্ষীণাম? ডায়েট বুলিবলৈতো একো নায়েই, খোজ কাঢ়োঁ, এক্সাৰচাইজ কৰোঁ, কিন্তু নিক্ষীণাওঁ। কিয়নো? এইটো কাৰণ মই এনিটাইম থুচিয়ে থাকোঁ মুখত। বাৰু যি কি নহওক, খাই বৈ আজৰি হৈ এতিয়া ওলাইছোঁ খোজকাঢ়িব যাবৰ কাৰণে। আৰু বতৰটো চাওকচোন কি ধুনীয়া কৰিছে, কি ক'ম। দিনটো একদম পূৰা ৰ'দ দি আছিল, আৰু এতিয়া একদম ক'লা কৰি আহিছে। মানে একদম বতাহ ধুনীয়া, একদম মানে কোমল বতাহ বলি আছে, ইমানেই বেছি ভাল লাগিছে। তো সেইকাৰণে আমি দুইজনী এতিয়া, মাহঁতে মানা কৰিছিলে, তথাপিতো মানে ওলাই আহিছোঁ আৰু দুইজনী। আৰু আহি এইফালে মানে আমি যিটো ৰাস্তাত আহিছোঁ তাতেই কাজিন এজনীৰ ঘৰ পায়। তো ইয়াতে মানে আহিলোঁ, সোমাই যাওঁ বুলি সোমাই গ'লোঁ। প্ৰায়ে সোমাই যোৱা হয় বাৰু, পানী এগিলাচ হ'লেও খাই যোৱা হয়। বাকী তাই আকৌ আমাক পানী আৰু ঠাণ্ডা পানীৰ লগত মানে এনেকৈ চুজি বনাই থৈছিলে, সেয়া খাবলৈ দিলে। তাকে খাই বৈ আমি এয়া বহি আছোঁ। বাকী বেছি সময় বহি নাথাকোঁ, এতিয়া গৈ দিওঁ, কাৰণ আমাৰ মানে দেৰিয়ে হৈ যাবগৈ। তো আজিলৈ ইমানেই, বাই।